নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে। আজি মানে মই একদম আমাৰ ঘৰৰ ভিতৰখন আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আমাৰ ঘৰৰ কি আছে আৰু চাই থাকক, আপোনালোকক দেখুৱাই আছোঁ মই আমাৰ ঘৰৰ ব্লগ। এইটো আমাৰ বতাহ, ইয়াত তামোল পাণ কিবা কিবি মুঠতে কাটি কুটি খোৱা হয় আৰু আমাৰ ঘৰৰ এইটো কাঠৰ বতাহ হয়। কাঠৰ বতাহটো এই খেৰ চেৰ থৈ দিছে আৰু ইয়াত, আৰু ইয়াৰ এইবিলাক ঠগা বাকচ কিবা কিবি দদুৱে ইয়াত আহি ক'ৰবাৰ পৰা আহি জীয়াই আৰু এইবিলাক দদুৰৰ কাপোৰ কানি ইয়াত ওলমাই থৈ দিছে। আৰু এই চুকত আমাৰ দেখিছেনে, ইয়াত এই কুকুৰা এজনী কণী এটা পাৰি থৈ দিছে আৰু তামোল পৰি আছে আমাৰ চুকত। ইয়াত এইটো মানে মই যিটো এইটো দেখিছেনে, এইটো তাৰমানে মই ভিডিঅ' বনাইছিলোঁ এইটোত মোবাইলটো থৈ লওঁ আৰু এনেকৈ। তাৰপাছত ইয়াত মই মুঠতে ভিডিঅ' বনাই কথা কৈছিলোঁ আগতে। এতিয়া মানে তেনেকৈ কৰা এৰিলোঁ আৰু। এতিয়া মই আপোনালোকৰ পাকঘৰটো দেখুৱাম। এইবিলাক ইয়াত বালি কিবা কিবি ভৰাই থৈ দিয়া আছে, বৰষুণত নহ'লে উটুৱাই যায় যে সেইকাৰণে। সেইটো আমাৰ পাকঘৰটো। সেইখন টেবুলত ধৰক কাঁহী বাতি কিবা কিবি থোৱা হয়। এখন মজিয়াত আমি ভাত খাওঁ এইখনত। আৰু এইটো আমি কেতিয়াবা ভাত বনাই খাওঁ। মেইন হেৰিটো নহয় আৰু আচলতে এইটোহে আমাৰ দুদু আইতাহঁতে ভাত সিজোৱা। ইয়াত আমি গোটেইবিলাকে ভাত সিজাই মেলি খাওঁ আৰু ইয়াতে সিজাই। এইটো মৃদং এটা থৈ দিছে ওলমাই কিনে ইয়াত। ইয়াৰ কঁঠালগুটি দেখিছেনে? কঁঠালগুটি কোনে কোনে খাই ভাল পায়? আৰু এইটো ৰঙালাও এটা আছে আৰু আমাৰ ঘৰত ৰঙালাও শাক, আৰু গৰমত খাব ভাল নালাগে হ'লেও। সেইটো টিপলটো আমাৰ ঘৰৰ। কালি এই চোতালত কিমান পানী হৈছিলে আপোনালোকক দেখুৱাইছিলোঁ বাৰু। ইয়াত এইখন প্ৰথম আমাৰ ইয়াত সোমাই এখন বিচনা পায়, বিচনাটো কুকুৰা উমনি দি দিয়া আছে এইটো। তাৰপাছত এইটো হ'ল মোৰ ৰুমটো, যিটো আমি থাকোঁ আৰু মই ইয়াত মোবাইল চাৰ্জ কৰোঁ। এইখন বৰ্ড হয়। তাৰপাছত এইটো আমাৰ কাপোৰ কানি থোৱা কিবা কিবি গড্ৰেজ হয় আৰু এইখন আমাৰ বিচনাখন, যিখনত ধৰা আমি আৰামছে শুই থাকোঁ। আৰু এইটো আলনা, যিটোত আমি কাপোৰ কানি থৈ দিছোঁ। আৰু চেণ্ডেল তেণ্ডেল কিবা কিবি আছে আৰু। এতিয়া আকৌ আপোনালোকক দেখুৱাইছোঁ আমাৰ দদৌহঁতৰ ৰুমটো, যিটো ধৰ দদৌ আইতাহঁতি ৰুম আছে তাত। এই চোতাল দেখিছেনে? চোতালত আগতে কালি মই দেখুৱাইছিলোঁ আপোনালোকক, গোটেই পানী হৈ আছিলে। আজি ইয়াত পানী নাই এতিয়া বৰ্তমান। পুৰা পানী হৈ আছিলে। আপোনালোকৰ এইটো ভিডিঅ' চালে গম পাব ইয়াত পানী কিমান হৈ আছিলে। এতিয়া পানী শুকাই মেলি খনখনীয়া একোৱেই নাই। আৰু এইটো আমাৰ চৰকাৰে দিয়া ঘৰ, এইটো চৰকাৰে দিছিলে ঘৰ। মই নিজে বনালোঁ এইটো, আধা বনালোঁ আৰু আধা বেলেগ মিস্ত্ৰী লগালোঁ। তাৰপিছত এইটো আমাৰ ঘৰ, যিটো ধৰ আমি মেইন ৰুম আমাৰ। আৰু এইটো আমাৰ জীৱনৰ ধন না কি বুলি কয় যে, চাউল থৈ দিছে। এইটোতো চাউলে আছে, এইটোতো চাউলে আছে। তাৰপাছত এই বস্তাত আমাৰ কিবা কিবি সোমাই আছে, কি সোমাইছে ভালকৈ নাজানো। এখনত আইতাও শুৱে আৰু এখন দদৌ শুৱে। দুইটাই বেলেগ বেলেগকৈ শুৱে আৰু বুঢ়া বুঢ়ী। সেয়াই আছিল আমাৰ ঘৰৰ ভিতৰত যিকোনো বস্তু আপোনালোকক দেখুৱালোঁ। কেনেকুৱা কি হ'ল কি নহ'ল নাজানো, কিন্তু এনেকুৱাই আৰু আমাৰ ঘৰখন।